পৰিৱেশ কেতিয়াবা সৃষ্টি হৈ যায় যে কিছুমানে পাছ নকৰিলেও বুলি কিছুমানে ছুইচাইড পৰ্যন্ত কৰি লয়। এটা জীৱনৰ যে এটা মেট্ৰিক পৰীক্ষা জীৱনৰ প্ৰধান উদ্দেশ্য বা প্ৰধান লক্ষ্য হ'ব নোৱাৰে। কিন্তু 10 বজাত হঠাৎ হাইস্কুলৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ কাৰণে সকলোৱে আচৰিত খাই গৈছিলে। যিসকল পৰীক্ষাৰ্থী সিহঁতে আচৰিত খাই গৈছিলে। বাৰু যি কি নহয়, পৰীক্ষাৰ ৰিজাল্টটো দিয়াৰ কাৰণে ভালেই লাগিছে, কাৰণ বহুতে ভাল মাৰ্ক লৈ পাছ কৰিবলৈ সক্ষম হৈছে, বহুতে টপ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সিহঁতৰ সকলোৱে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যিসকল পৰীক্ষাৰ্থীয়ে ইমান কষ্ট কৰিও উত্তীৰ্ণ হ'ব নোৱাৰিলে, সেইসকল পৰীক্ষাৰ্থীৰ কাৰণে আজি মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰোঁ যে আপোনালোকে ভিডিঅ'সমূহ চাইছে হয়, কিন্তু প্ৰায় সংখ্যক লোকে এতিয়াও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। প্লিজ আপোনালোকে সৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোক অলপ আগুৱাই যোৱাত সহায় কৰক। বলক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ' আৰম্ভ কৰোঁ বলক। কথাটো এনেকুৱা ধৰণৰ যে আমি যিটো কামতে খুব মন প্ৰাণ দি কষ্ট কৰোঁ, খুব দিন ৰাত একাকাৰ কৰি কষ্ট কৰোঁ, আৰু যেতিয়া সেই কামটো ফল নাপাওঁ তেতিয়া আমাৰ মনটো আঘাত লাগে, মনটো বেয়া লাগে। ঠিক তেনেকুৱাই যিসকল পৰীক্ষাৰ্থীয়ে এই মেট্ৰিক পৰীক্ষাত এইবাৰ উত্তীৰ্ণ হ'ব নোৱাৰিলে, তেওঁলোকৰ মনতো সেই একেই লাগিছে, খুব বেয়া লাগিছে, আঘাত লাগিছে। সেইসকল পৰীক্ষাৰ্থীক মই ক'ব খুজিছোঁ যে আচলতে পৰীক্ষাত যে পাছ কৰিলেই সকলো লাভ কৰিছে, নাইবা পৰীক্ষাত ফেইল কৰিলেই সকলো হেৰুৱাই পেলালে, এনেকুৱা ধৰণৰ কথা নহয়। চাওক, আমি জীৱনৰ এনেকুৱা এটা ভাবিব লাগে যে এইটো পৰীক্ষা আমাৰ জীৱনৰ এটা সৰু পৰীক্ষাহে আছিলে। এই সৰু পৰীক্ষাটো আমি পাছ নকৰিলেও একো নাই, আমাৰ জীৱনত বহুত আছে আগুৱাই যাবলৈ, বহুত কৰিবলগীয়া আছে। চাওক, এনেকুৱা ধৰণৰ দেখা পোৱা গৈছে যিসকল মেট্ৰিক পৰীক্ষাতে নহওক যিকোনো পৰীক্ষাতে পাছ কৰে, কিন্তু সেইসকলে জীৱনত আগুৱাই যাব নোৱাৰে, ক'ৰবাত নহয় ক'ৰবাত থমকি যায়। আৰু যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে, কিন্তু সেইসকলে জীৱনত বহুত দূৰ আগুৱাই যাব পাৰে। সেনেকুৱা উদাহৰণ আমাৰ ইয়াত ঢেৰ আছে। পৰিৱেশ কেতিয়াবা সৃষ্টি হৈ যায় যে কিছুমানে পাছ নকৰিলেও বুলি কিছুমানে ছুইচাইড পৰ্যন্ত কৰি লয়, আৰু কিছুমানে পাছ নকৰিলেও বুলি ঘৰৰ পৰা মা দেউতাৰ ভয়ত, কোনোবাই গালি দিব বুলি ভয়তে পলাই যায়। তেনেকুৱা ধৰণৰ উদাহৰণ আমি ঢেৰ দেখি আহিছোঁ। গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতি যাতে নহয়, সেইটো কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। চাওক, পৰীক্ষাত পাছ নকৰিলোঁ বুলি যে ডিম'টিভেট হ'ব লাগিব তেনেকুৱা কোনো কথা নাই। সাহস কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব। আৰু এটা বছৰ তুমি চোৱাচোন, তোমাৰ জীৱনত বহুতখিনি সময় আছে, বহুত বহুমূলীয়া সময় তোমাৰ জীৱনত আছে। গতিকে তুমি আৰু এবছৰ কষ্ট কৰা, দিন ৰাত একাকাৰ কৰি কষ্ট কৰা, চাবা তুমি নেক্সট বছৰ পাছ কৰিবা। এটা কথা কওঁ যে পিতৃ মাতৃ নাইবা অভিভাৱকলৈ কৈ অনুৰোধ কৰিছোঁ যে ল'ৰা ছোৱালীয়ে পৰীক্ষাত পাছ নকৰিলে বুলি সিহঁতক আমি গালি দিম, মাৰপিট কৰিম, তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিম, হাল্লা কৰিম, তেনেকুৱা ধৰণৰ কোনো প্ৰশ্নই নাহে। চাওক, তেনেকুৱা ধৰণৰ কৰিলে আমাৰ নিজৰে অনিষ্ট হ'ব, অভিভাৱকৰ অনিষ্ট হ'ব, লাগে সেই যিজন ল'ৰাই পৰীক্ষা দিছিলে তেখেতৰ অনিষ্ট হ'ব। গতিকে সেই অনিষ্ট নহয় যদি তাক আমি প্ৰেৰণা দিবলৈ চেষ্টা কৰোঁ, এইবছৰ একো নহ'ল নাই, অহা বছৰলৈ চেষ্টা কৰ, অহা বছৰলৈ ভালকৈ পঢ়া শুনা কৰ, নিশ্চয় পাৰিবি। সেইটো যদি আমি প্ৰেৰণা দিব পাৰোঁ, তেনেহ'লে বহুতখিনি আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো সহায় হ'ব। আৰু আপোনালোকক ক'লোৱে, মই আকৌ পুনৰবাৰ কৈছোঁ, অকল এটা জীৱনৰ যে এটা মেট্ৰিক পৰীক্ষা জীৱনৰ প্ৰধান উদ্দেশ্য বা প্ৰধান লক্ষ্য হ'ব নোৱাৰে। আজি এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব, আৰু আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ বন্ধুবোৰৰ মাজত শ্বেয়াৰ কৰক বুলি কৈছোঁ। আৰু পুনৰবাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।